নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ইনফৰমেটিভ ভিডিঅ'লৈ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিব বুলি মই ভাবিছো সেইবাবে এই ভিডিঅ'টো বনাইছো আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে ভৱিষ্যতে নিশ্চয়কৈ সহায় পাব বুলি মোৰ বিশ্বাস আছে চাওক আমি সকলোৱে ইতিমধ্যে গম পাইছো যে ইউজিচিয়ে এক নিৰ্দেশনা জাৰি কৰিছে ইউনিভাৰ্চিটিসমূহলৈ যে ইউনিভাৰ্চিটি 6 চেমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অৰ্থাৎ ফাইনেল ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে এক্সাম দিব লাগিব কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ এটাই এতিয়া বৰ্তমান চিন্তা হৈ পৰিছে যে এক্সাম কি পদ্ধতিত হ'ব যে অনলাইন হ'ব নে অফলাইন হ'ব কিছুমানে কৈছে অনলাইন পাতিব লাগিব কিছুমানে কৈছে অফলাইন পাতিব লাগিব সো এই সন্দৰ্ভত মই আপোনালোকক কিছু কথা কম আজি চাওক বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰি এটা কথাই ক'ব পাৰি যে ইউনিভাৰ্চিটি ফাইনেল ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে ওপেন বুক এক্সাম দিব লাগিব পাৰে কিন্তু এই ওপেন বুক এক্সাম কি কেনেকৈ পাতে এই ওপেন বুক এক্সাম সেই সম্পৰ্কে আজি ভিডিঅ'টোত জনাম আপোনালোকক গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক চাওক প্ৰথমতে জানি লওঁ এক্সাম পাতা পদ্ধতি কেইটা আছে চাওক এক্সাম পাতা পদ্ধতি দুটা আছে মেইনলি এটা হৈছে ক্লোজড বুক এক্সাম আৰু আনটো হৈছে ওপেন বুক এক্সাম যিটোৰ সন্দৰ্ভত আজি আমি আলোচনা কৰিম এতিয়া ক্লোজড বুক এক্সাম মানে কি চাওক ক্লোজড বুক এক্সাম এটা ট্ৰেডিশ্যনেল এক্সাম পদ্ধতি এটা পৰম্পৰাগত এক্সাম পদ্ধতি যিটো আমি ইতিমধ্যে পৰম্পৰাগতভাৱে দি আহিছোঁ এই ক্লোজড বুক এক্সাম পদ্ধতিত আমি কি কৰোঁ যে আমি পৰীক্ষা চেণ্টাৰলৈ যাওঁ কলম আৰু এডমিট কাৰ্ড বা যিখিনি দৰকাৰী সামগ্ৰী সেইখিনি লৈ যাওঁ কিতাপ চিতাপ নিব নোৱাৰোঁ আমি সেইটো সকলোৱে জানে যাই কিনে জাষ্ট আমি বহি শান্তমনে বহি পৰীক্ষাটো দি আমি গুচি আহোঁ তাত আমি কোনো ধৰণৰ চিটিং কৰিব নোৱাৰোঁ বা পিছফালে চাই মূৰটো বেকা কৰি মূৰৰ বিষ কৰিব আমি তাত নোৱাৰোঁ নহয় জানো আৰু হাল্লা হুল্লা এইবিলাক চিল্লা একো কৰিব নোৱাৰি ইতিমধ্যে আমি দি অহা পৰীক্ষাবিলাক এই পদ্ধতিতে দি অহা নহয় জানো ডাইৰেক্ট পৰীক্ষাত যাই পৰীক্ষাটো দিওঁ আৰু বাছ গুচি আহোঁ এতিয়া ওপেন বুক এক্সাম মানে কি চাওক ওপেন বুক এক্সামক আপুনি খোলা কিতাপ পৰীক্ষা বুলিব পাৰে এই পৰীক্ষা পদ্ধতিত আপুনি কিতাপ চাই চাই পৰীক্ষা লিখিব পাৰে হয় আপুনি ঠিকে শুনিছে এই আমি ইতিমধ্যে দি অহা পৰীক্ষাসমূহৰ সম্পূৰ্ণ বিপৰীত এই ওপেন বুক এক্সাম পৰীক্ষা ওপেন বুক এক্সাম আপোনাৰ দুটা ধৰণৰ হ'ব পাৰে এটা অনলাইন পদ্ধতিত হ'ব পাৰে আৰু আনটো অফলাইন পদ্ধতিত হ'ব পাৰে চাওক অনলাইন ওপেন বুক এক্সাম পৰীক্ষাত আপুনি ঘৰতে বহি এক্সাম দিব পাৰিব ইউনিভাৰ্চিটিয়ে কুৱেশ্যন পেপাৰ আৰু এনচাৰ ছিট আপোনাক দিব অনলাইন পদ্ধতিৰে দিব আৰু সেই কুৱেশ্যন পেপাৰ আৰু এনচাৰ ছিট দুইখন আপুনি ডাউনলোড কৰি ল'ব লাগিব আৰু আপুনি এনচাৰবোৰ লিখি সেই এনচাৰ ছিটখন আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ 2 ঘণ্টা 3 ঘণ্টা আপোনাক টাইম দিব সেই সময়ৰ ভিতৰত আপুনি আপলোড কৰিব লাগিব ইউনিভাৰ্চিটি ৱেব পৰ্টেলত আৰু অফক'ৰ্ছ আপুনি এইটো এক্সামত ঘৰতে কিতাপ চাই আপুনি নিজৰ এনচাৰবোৰ লিখিব পাৰিব আৰু এই অনলাইন ওপেন বুক এক্সাম পদ্ধতিটোত আপুনি বিশেষকৈ MCQ টাইপ কুৱেশ্যন পাব স্পেচিয়েলি MCQ টাইপ কুৱেশ্যন পাব যিবিলাক 4টা অপশ্যন থাকে তাৰ ভিতৰত এটা সিলেক্ট কৰি আপুনি এনচাৰটো দিব লাগিব এতিয়া হও 2 নম্বৰত অৰ্থাৎ অফলাইন ওপেন বুক এক্সাম পদ্ধতিটো কেনেকুৱা সেইটো আমি বিচাৰ কৰোঁ চাওক এই পৰীক্ষাটোত আপুনি ইউনিভাৰ্চিটি এক্সাম চেণ্টাৰত যাই পৰীক্ষা দিব লাগিব আৰু এই এক্সামটো আপুনি কিতাপ নোটছ আদি লৈ যাই দিব পাৰিব কিতাপ নোটছ আদি আপুনি এক্সাম চেণ্টাৰৰ ভিতৰত লৈ যায় ধুনীয়াকৈ আপুনি পৰীক্ষাটো দিব পাৰিব আৰু তাত আপোনাক কুৱেশ্যন পেপাৰ দিব আৰু এনচাৰবোৰ আপুনি চাই চাই লিখিব পাৰিব এনচাৰ ছিট আপোনাক দিব গতিকে এনেধৰণে আপুনি ওপেন বুক এক্সাম দিব পাৰে চাওক ওপেন বুক এক্সাম দিয়াটো ইমান সহজ নহয় কাৰণ আপুনি কিতাপখন লৈ গ'লেই নহ'ব কিতাপখন আপুনি ঘৰত চৰ্চা কৰিবই লাগিব কাৰণ যিসমূহ প্ৰশ্ন দিয়ে সেই প্ৰশ্নসমূহ ওপেন বুক এক্সামত আপোনাৰ বহুত টান কুৱেশ্যন দিয়ে গতিকে সেই প্ৰশ্নসমূহ কৰিবলৈ আপুনি কিতাপৰ কোনটো চেপ্টাৰত কোনটো পেজত আপোনাৰ সেই উত্তৰটো আছে সেইখিনি জানিবলৈ আপুনি কিতাপখন ঘৰত তন্নকৈ পঢ়িব লাগিব গতিকে মেইনলি আপোনাক ইয়াতে জাষ্ট আপোনাক চোৱা হয় যে আপুনি কিমান আপুনি বুজি পায় বস্তুবিলাক কাৰণ আমি যিটো আমি পৰম্পৰাগতভাৱে দি আছোঁ পৰীক্ষা সেই পৰীক্ষাটোত আমি জাষ্ট মুখস্থ কৰি বহুতে মুখস্থ কৰি যাই দি থৈ আহে নহয় জানো মুখস্থ কৰি পৰীক্ষাটো দি থৈ আহে জাষ্ট বাকী একো নুবুজাকৈ গতিকে এই ওপেন বুক এক্সাম পদ্ধতিটো আপোনাৰ নিজৰ কিমান আপোনাৰ কেপাচিটি আছে বুজি পোৱাৰ সেইসমূহ আপোনাৰ বিচাৰ কৰা হয় আপুনি কিতাপত বিচাৰ খোচাৰ কৰি আপুনি প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব এতিয়া প্ৰশ্ন আহে যে কিয় ওপেন বুক এক্সাম পাতিব লাগে চাওক ইতিমধ্যে ভাৰতৰ বহুতো ইউনিভাৰ্চিটিয়ে ইতিমধ্যে ওপেন বুক এক্সাম পাতি গৈছে বা ভৱিষ্যতে পাতিব ইতিমধ্যে বহুকেইখনে পাতিলে ওপেন বুক এক্সাম এইটো আপোনালোকে জানে বহুতে হয়তো চাওক আমাৰ অসমত ওপেন বুক এক্সামৰ এইকাৰণে প্ৰয়োজনীয়তা আছে কাৰণ চাওক আমাৰ ইতিমধ্যে গোটেই বছৰটো লকডাউনতে গৈছে কলেজ বা ইউনিভাৰ্চিটিসমূহত ক্লাছ হোৱাই নাই
বা যদি অনলাইন ক্লাছসমূহ হৈছে সকলোৱে অনলাইন ক্লাছ কৰিব পৰা সামৰ্থ্য নাই গতিকে এই ক্ষেত্ৰত অপেন বুক এক্সামৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি যাতে ছাত্ৰ ছাত্ৰীসকলে কমসে কম কিতাপখন লৈ যায় এক্সামত প্ৰশ্নটোৰ উত্তৰটো যাতে কৰিব পাৰে আৰু যেহেতু ছেপ্টেম্বৰৰ শেষৰ ফালে মানে এক্সাম পাতা কথাটো কৈছে গতিকে এনে ক্ষেত্ৰত এতিয়া ক্লাছ কৰা পৰিৱেশো নাই কাৰণ কৰোনা ভাইৰাছৰ যি বিভীষিকা পৰিস্থিতি চলি আছে এই পৰিস্থিতিত ক্লাছ এইবিলাক কৰাৰ সময়ো নাই প্লাছ ক্লাছ কৰাৰ পৰিস্থিতিও নাই গতিকে এই ক্ষেত্ৰত অপেন বুক এক্সামটো হ'লে সকলোৰে ভাল হয় গতিকে আপোনালোকক অপেন বুক এক্সামৰ বিষয়ে আজি আপোনালোকক ইনফৰমেশ্যন দিলোঁ গতিকে আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিছে আৰু যদি ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ কিবা মন্তব্য যদি থাকে কিবা সুধিবলগীয়া থাকে তেনেহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক এনেধৰণৰ ইনফৰমেশ্যন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ